সঁচা ভালপোৱাবোৰ বায়ুমণ্ডলত উৰি থকা বায়ুৰ দৰে। সেইবাবেইতো আমি ইয়াক দেখা নাপাওঁ, কেৱল অনুভৱহে কৰিব পাৰোঁ। কোনো এটা বিশেষ কাৰণ নাথাকে সঁচা ভালপোৱাৰ, কিবা এটা ভাল লাগে মনৰ পৰা। সেয়ে চাগে সঁচা ভালপোৱাত কোনো স্বাৰ্থ জড়িত হৈ নাথাকে। যিদৰে মা দেউতাৰ আমাৰ প্ৰতি থকা ভালপোৱা ঠিক তেনেকুৱাই। কোনেও সলনি কৰিব নোৱাৰা এজন বেয়া মানুহক কেৱল সঁচা ভালপোৱা এগৰাকী ভাল মহিলাইহে সলনি কৰিব পাৰে, কাৰণ প্ৰেমৰ শক্তি আমি ভবাতকৈ বহুগুণেই বেছি। প্ৰকৃত ভালপোৱাজনক তেতিয়াহে লগ পাব যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ সুখক নিজতকৈও অধিক মূল্য দিবলৈ ল'ব। প্ৰকৃত ভালপোৱাই নামানে বয়সৰ সীমনা, মানে কেৱল সততাক। ইয়াৰ আৰম্ভণি আছে ঠিকেই, কিন্তু শেষ ক'ত কোনেও নেজানে, জানিবও নিবিচাৰে। ভালপোৱাবোৰ সঁচা আৰু স্থায়ী তেতিয়াহে হয় যেতিয়া আপুনি আপোনাৰ মনত কোনো ধৰণৰ কথা লুকুৱাই নাৰাখি সকলো কথাই প্ৰিয়জনৰ লগত শ্বেয়াৰ কৰে। বহু ক্ষেত্ৰত ভাল সম্বন্ধ এটাও কথোপকথনৰ অভাৱত ভাঙি যায়, আৰু ভাঙিবলগীয়া সম্বন্ধ এটাও আগতকৈ বেছি মধুৰ হৈ উঠে। প্ৰকৃত ভালপোৱাত নাথাকে সন্দেহ, নাথাকে ঈৰ্ষা, ভয়ো নাথাকে, থাকে কেৱল প্ৰেম, বিশ্বাস। দুটি সাহসী মনেৰেইতো এহাল প্ৰকৃত প্ৰেমিক প্ৰেমিকাৰ প্ৰেম আৰম্ভ হয়, যিয়ে সাজু হৈ থাকে ইজনে আনজনৰ বাবে ত্যাগ কৰিবলৈ।